বৰ্তমান আমাৰ পৃথিৱীত কৰোনা ভাইৰাছে যি অৱস্থাৰ সৃষ্টি কৰিছে তাৰ কথা আপোনালোক সকলোৱে গমেই পাইছে। গতিকে মহামাৰীৰ পৰা বাচিবৰ বাবে মাত্ৰ এটাই উপায় আছে, নিজক যিমান পাৰে সুৰক্ষিত কৰি ৰাখক। হাত আৰু নিজক যিমান পাৰে সিমান চাফাকৈ ৰাখিবলৈ চেষ্টা কৰক। লগতে ছ'চিয়েল ডিষ্টেন্সো বজাই ৰাখক। ভগৱানক প্ৰাৰ্থনা কৰক যেন আমাক এই মহামাৰীৰ পৰা ৰক্ষা কৰে। আজি মই ক'ম মোৰ দেউতাৰ লগত ঘটা কিছুমান সত্য ভয়ানক ঘটনা। এইবোৰ কথা কোনো বনাই কোৱা নহয়। মই যিবোৰ ক'ম সকলো মোক মোৰ দেউতাই কৈছে। আৰু বন্ধুসকল, আপোনালোকৰ লগতো যদি এনেকুৱা ধৰণৰ কিবা ঘটনা সংঘটিত হৈছে অথবা আপোনাৰ মা দেউতা, দাদা বাইদেউ, খুৰা খুৰী, ককা আইতাই যদি আপোনালোকক কিবা এনেধৰণৰ কথা বা ভয়ানক ঘটনা যদি কৈছে, সেয়া আপুনি মোক মোৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিব পাৰে আৰু মই সেই ঘটনা বা কথা মোৰ ভিডিঅ'ৰ মাধ্যমেৰে ৰাইজৰ মাজলৈ লৈ আহিম। মোৰ ইনষ্টাগ্ৰামৰ লিংক আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। নমস্কাৰ, মোৰ নাম বিৰাজ আৰু স্বাগত কৰিছোঁ আপোনালোক সকলোকে হৰৰ এণ্ড মিষ্টেৰিয়াছ হাউচলৈ। আৰু আপোনালোকে যদি মোৰ এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক, তেতিয়াহে মোৰ আগন্তুক হৰৰ আৰু মিষ্টেৰিয়াছ টপিকৰ ভিডিঅ'বোৰ পাই থাকিব। এতিয়া মই কথাখিনি মোৰ দেউতাৰ পইণ্ট অফ ভিউৰ পৰা ক'ম। প্ৰায় 1980 চনৰ কথা। তেতিয়া মোৰ বয়স প্ৰায় 22 বছৰ আছিল। আচলতে আমাৰ ফটো ষ্টুডিঅ'ৰ দোকান আছিল আৰু সেই দিনত ফটোবোৰ নিগেটিভৰ পৰা বনোৱা হৈছিল। সেইবাবে নিগেটিভবোৰ ফটোলৈ কনভাৰ্ট কৰোঁতে বহু সময়ৰ প্ৰয়োজন হয়। সেয়ে মই সম্পূৰ্ণ ৰাতি কাম কৰোঁ। যিহেতু আমাৰ দিনত দোকানত কাষ্টমাৰ থাকে, সেইবাবে দিনত ইয়াৰ অৰ্ডাৰ ৰখা হয় আৰু ৰাতি তাৰ ওপৰত কাম কৰা হয়। এনেদৰে এদিন মই ৰাতি 2মান বজাত মই মোৰ দোকানত কাম কৰি আছিলোঁ আৰু তেনেতে মোৰ পেচাব কৰা লাগিছিল। মই পেচাব কৰিবলৈ দোকানৰ বাহিৰত ওলাই আহিছিলোঁ আৰু তাত ৰাস্তাৰ কাষত লাইটৰ পোষ্ট এটা আছিল আৰু তাত এজনী তিৰোতা মানুহে ইফাল সিফালকৈ কিবা চাই আছিল, কিন্তু মই ইমান গুৰুত্ব দিয়া নাছিলোঁ। অলপ পিছত হঠাৎ মোৰ অনুভৱ হ'ল যে তিৰোতাজনীৰ চাল চলন আৰু কাপোৰবোৰ বৰ অস্বাভাৱিক আছিল আৰু মোৰ হঠাৎ ভয়ৰ অনুভৱ হোৱা যেন হ'ল, যাৰ বাবে মই লগে লগে দোকানলৈ আগবাঢ়িলোঁ। কিন্তু মই দেখিলোঁ যে সেই তিৰোতাজনীও মোৰ পিছে পিছে আহিব ধৰিছে আৰু তেতিয়া মই লগে লগে দোকানৰ ভিতৰত আহি দুৱাৰখন মাৰি দিলোঁ। আচলতে সেই সময়ত আমাৰ দোকানখন বৰ্তমান সময়ৰ দোকানৰ দৰে নাছিল। সেই সময়ত আমাৰ দোকানখন এটা এছাম টাইপৰ ঘৰৰ নিচিনাই আছিল আৰু সেয়েহে দুৱাৰখন মাৰিবলৈ মোৰ বিশেষ অসুবিধা হোৱা নাছিল। মই অতি সোনকালে দুৱাৰখন মাৰি দুৱাৰৰ ফাকেৰে চাই আছিলোঁ যে তিৰোতাজনী ক'লৈ যায়, কি কৰে। সেই তিৰোতাজনীয়ে আগবাঢ়ি আহি মোৰ দোকানৰ ঠিক সন্মুখত থিয় হৈছিলে। তিৰোতাজনী সাধাৰণ মহিলাৰ দৰে নাছিল। তিৰোতাজনীৰ চুলিবোৰ মুখত পৰি আছিল আৰু চুলিবোৰো বৰ দীঘল আছিল আৰু কাপোৰবোৰ বৰ অস্বাভাৱিক আছিল, যেন এখন মেখেলা পিন্ধি আছে আৰু তিৰোতাজনীৰ সেই কাপোৰবোৰ আঁঠুৰ তললৈ গৈছিল, কিন্তু ভৰিৰ পতাৰ পৰা বহুখিনি ওপৰত আছিল। ভৰিৰ খোজবোৰ বৰ দীঘল দীঘলকৈ আছিল। সাধাৰণ মানুহে যেনেদৰে খোজ কাঢ়ে তেনেকুৱা নাছিলে। অৰ্থাৎ মাটিত যদি আমাৰ কিবা এটা পৰি থকা যায়, যেনে পানী পৰি থকা বা এনেধৰণৰ কিবা বস্তু পৰি থাকিলে যেনেদৰে আমি এটা আঙুলিৰ ওপৰত ভিৰ দি অলপ ডেং দিয়াৰ দৰে খোজকাঢ়ি যাওঁ, ঠিক তেনেদৰে তিৰোতাজনীয়ে খোজকাঢ়িছিলে। আৰু তেতিয়াই তিৰোতাজনীয়ে আমাৰ দোকানৰ ফালে বৰ ভয়ানকভাৱে চাইছিলে আৰু তাৰ বাবে মোৰ বুকু কঁপি উঠিছিল আৰু লগে লগে মই ভিতৰলৈ দৌৰি গৈছিলোঁ আৰু লাইটৰ তলত থিয় হৈছিলোঁ। ভাবিছিলোঁ লাইটৰ তলত ভূত বা বেয়া বস্তু নাহে আৰু সেই ভাব লৈ মই সেই গোটেই ৰাতিটো কটাইছিলোঁ। সেয়া ভূত আছিল নে কিবা বেলেগ বস্তু মই নাজানো, কিন্তু মোৰ জীৱনৰ অতি ভয়ানক অনুভৱ নিশ্চয় আছিল। গতিকে বন্ধুসকল, এয়াই আছিল মোৰ দেউতাৰ এক ভয় লগা অনুভৱৰ কিছুমান সঁচা ঘটনা বা সঁচা কথা। লগ পাম
আগন্তুক এনেধৰণৰ এটা ভিডিঅ'ৰে এতিয়ালৈকে ধন্যবাদ।